গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। আজি মুৰ্গী এটা কাটিলোঁ, বৰ ধুনীয়া মাংস ওলালে। চৰ্বি ধুনীয়া মাংসখিনি ওলালে। ৰান্ধিলোঁ এনেকৈ। আজি একো চব্জি তব্জি নবনালোঁ আৰু অকল মাংস দিয়ে খাম আৰু মাংস আলু তেনেকৈয়ে খাম আজি। একো চব্জি তব্জি বনাবলৈ নহ'ল আৰু আজি এনেকৈ খাব লাগিব আজি। তাৰপিছত ভাবিলোঁ সৰিয়হ কেইটামান বাৰীতে আছিলে, ছটিয়াইছিলে। সৰিয়হকেইটা সময়তে চপাই থৈ দিওঁ, নহ'লে বৰষুণ চৰষুণ দিলে বেয়া হৈ যাবগৈ। ৰ'দত শুকুৱাই থৈছিলে সৰিয়হকেইটা, বোলো মাৰি থৈ দিওঁ ধুনীয়াকৈ, মাৰি মেলি উলিয়াই থৈ দিওঁ। কেতিয়াবা শাক চাক বনালে দি খাবলৈ হ'ব। শাকত তেলতে দুটামান দি দিবচোন। আপুনি কিবা চব্জি বনালে মানে বৰ ভাল লাগে খাবলৈও, সৰিয়হ কেইটামান দি দিলে। মই তেনেকুৱাই কৰোঁ। চব্জি বনালে মানে তেলতে কেইটামান সৰিয়হ দি দিওঁ, বৰ ধুনীয়াকৈ ফুটি যায়। চব্জিখনো খাবলৈ টেষ্টি হয়। এতিয়া মই সৰিয়হখিনি কেনেকৈনো মাৰিছোঁ চাওঁ আহকচোন। কম সৰিয়হ যে এনেই আৰু হাতেৰে মোচাৰি দিছোঁ, নহ'লেনো কি কৰিম আৰু। ইমানো সৰিয়হ নহয় যে কিবা কৰি উপায় কৰি মাৰিম আৰু। কেইটামান সৰিয়হ এনেই আৰু, তথাপি মাৰি থৈ দিওঁ। কামত আহে নহয় যিকোনো বস্তু। কম হ'লে কি হ'ব, কম হ'লেও কেতিয়াবা বস্তু কামত আহে। আৰু সৰিয়হবিলাক ভাল খাই থাকিলেও ভাল। এইবিলাক চব্জি তব্জিত দি পেলাই মই সেইকাৰণে গোটেইকেইটা এনেকৈ কৰি, কেঁচা আছে এইবিলাক। কেঁচাবিলাক ভাল নহয়, এইবিলাক বেয়া হৈ যাব সোনকালে। এইবিলাক নাই মৰা, মই শুকানকেইটাহে লৈছোঁ। কেঁচাবোৰ পেলাই দিম আৰু, নালাগে কেঁচাবিলাক, বেয়া হৈ যাব কেঁচাবিলাক। কুমলীয়া হৈ থাকিলে বহুত সৰিয়হ পেলোৱা দেৰি হ'ল। এনেই দুজোপামান শাকৰ লগতে পেলাই থোৱা আছিলে, তেনেকৈ সৰিয়হ বুলি পেলোৱা হোৱা নাছিলে বাৰু। এনেই দুটামান আৰু ছটিয়াই থোৱা আছিলে। সৰিয়হবিলাক ধুনীয়াকৈ হয় দেই, য'তে পেলালোঁ। এইকেইটা মই এনেকৈ মাৰিলোঁ, জাবৰে ইমানকেইটা ওলালে আৰু। বেছিও নাই এৰুৱা বাৰু, তথাপিও এইকেইটা দেখিছেনে, ভালেকেইটাই ওলালে। জাবৰবিলাক এতিয়া মই ঝাৰি পেলাই পেলাই দিম, বাচি জাবৰকেইটা পেলাই দিম। তাৰপিছত সৰিয়হকেইটা চাফ চিকুণ কৰি থৈ দিম আৰু টেমা এটাতে ভৰাই পেলাই। তেনেকৈ বহুত দিন যাব এইকেইটা সৰিয়হ। দুটামানহে নে তেলত দিয়া হয়, এনেকৈ সৰহকৈ দিয়া নহয়। জাবৰবোৰ ঢেৰ জাবৰ, এইকেইটাহে ওলালেগৈ আৰু দেই সৰিয়হ, বেছি নোলালেগৈ সৰিয়হ। মাটিও পৰি আছে, মাটিবিলাকো বাচি একদম চাফ চিকুণ কৰি থৈ দিম আৰু ধুনীয়াকৈ টেমা এটাত ভৰাই। এইকেইটা ওলালেগৈ আৰু সৰিয়হ, বেছি নাই, এইকেইটা ওলালেগৈ। দুটামান হ'বগৈ আৰু, টেমা এটাত শুকুৱাই মেলি ভৰাই থৈ দিম ধুনীয়াকৈ, বহুত দিন যাব। বেছি নিদিলেও হয়, এনেই দুটামান দিলেও হয় তেলত, ইমান নালাগে দিবলৈ। এইকেইটা ওলালেগৈ আৰু দেই, ধুনীয়া সৰিয়হকেইটা একদম ডাঙৰ বৰ ধুনীয়া দেখিবলৈ।